এই ভিডিঅ'টো উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টোত ৰাজনীতি বিজ্ঞানৰ এটা প্ৰজেক্ট সম্পৰ্কে আলোচনা কৰা হৈছে। প্ৰজেক্টটোৰ টাইটেল হৈছে ধৰ্মনিৰপেক্ষতাবাদৰ ধাৰণা পশ্চিমীয়া বনাম ভাৰতীয় আৰ্হি। এনেধৰণৰ প্ৰজেক্টত সাধাৰণতে কভাৰ পেজৰ পাছত কৃতজ্ঞতা স্বীকাৰ পেজটো সংযোজন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টো পজ কৰি কৃতজ্ঞতা স্বীকাৰ সম্পৰ্কীয় লেখাখিনি লিখিব পাৰিব। দ্বিতীয় পেজটোত তত্ত্বাৱধায়ক তথা বিষয় শিক্ষকৰ প্ৰমাণপত্ৰখন ছাত্ৰ-ছাত্ৰীয়ে সংযোজন কৰিব লাগিব। ইয়াৰ পিছত থাকিব কণ্টেণ্ট তথা সূচীপত্ৰৰ পেজটো। ইয়াত ছাত্ৰ-ছাত্ৰীসকলে টপিকৰ সৈতে জড়িত ছাব টপিক আৰু পেজ নাম্বাৰসমূহ উল্লেখ কৰিব লাগিব।